जूम सेशन कौन सर मेरा वॉइस और स्क्रीन दोनों ही प्रॉपर है सर? हेलो जी सर, क्या कहते प्रॉपर है आपका वॉइस, लेकिन थोड़ा थोड़ा कभी बीच बीच में थोड़ा सा डिस्टर्बेशन हो रहा है, थोड़ा सा नेटवर्क चेक कर लें। ठीक है सर, अभी प्रॉपर है सर? जी सर, जी बिल्कुल। ओके थैंक यू सर। বন্ধুসকল আহক এতিয়া আজি আমি আমাৰ গ্ৰেট আপলাইন সিনিয়ৰ মাই মেন্টৰ মিস্টাৰ কমল সিং নেগি ছাৰে কোৱাৰ নিচিনাকৈ ফ'ৰ্চে যে আচলতে এই 90 মিনিটৰ ভিতৰত যে আমাৰ আটাইৰে মানে লাইফ চেঞ্জ কৰিবলৈ গৈ আছে বা লাইফ চেঞ্জিং অপৰচুনিটি এটা আমি বিষয়ে জানিবলৈ গৈ আছো। আহক আমি ফ'ৰ্চেছৰ A to Z সম্পৰ্কে পৰৱৰ্তী শ্লাইডসমূহত আলোচনা কৰোঁ। সো বন্ধুসকল আপোনালোক আটাই জানে আপোনালোক 95% লিডাৰ্ছ আজি এই ৱেবিনাৰখনত যিসকল উপস্থিত হৈছে প্ৰত্যেকেই কৰবাত নহয় কৰবাত নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কাম কৰিছে আৰু নেটৱৰ্ক সেক্টৰত আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা আছে। কিন্তু আজিৰ মাৰ্কেটত ইমানবিলাক নেটৱৰ্ক কনসেপ্ট চলি থকাৰ পিছতো কেৱল মাত্ৰ কিয় আমি ফ'ৰ্চেছ কৰিব লাগে তাৰ বিশেষ কেইটামান কথা ইয়াত উল্লেখ কৰা হৈছে। এই কথাকেইটা আমি আলোচনা কৰোঁ আহক। সো প্ৰথমেই ফ'ৰ্চেছ আমি এই কাৰণে কৰিব লাগে যে ইয়াত কোনো এমডি চিএমডি বা বেক অফিচ নাথাকে। ইয়াত প্ৰডাক্ট বিক্ৰী কৰা বা প্ৰডাক্ট পাৰচেজ কৰাৰ কোনো ধৰণৰ সমস্যা নাই। ইনকাম P2P সিস্টেমৰ দ্যাট মিন্স পেয়াৰ টু পেয়াৰ সিস্টেমৰ জৰিয়তে আহে আৰু ইয়াত কোম্পানী একাউণ্টৰো প্ৰয়োজন নাথাকে। এক মিনিট। Yes, sir, screen properly अभी? Hello, screen pro hello, sorry বন্ধুসকল অলপ ডিস্টাৰবেন্স এটা আহিছে প্ৰথমে। সো মই আকৌ পিপিটিটো শেয়াৰ কৰিবলৈ গৈ আছো। जी ये कंफर्म कीजिए मेरा वॉइस और स्क्रीन दोनों ही प्रॉपर है सर? ओके सर बोधय फोन आइसे बा सर जी बिल्कुल प्रॉपर है। ओके थैंक यू सर। सो বন্ধুসকল মই আপোনালোকক কৈ আছিলো যে ইয়াত ইনকাম P2P পেয়াৰ টু পেয়াৰ সিস্টেমৰ জৰিয়তে আহে আৰু সেই ইয়াৰ একাউণ্টৰ নিচিনা একাউণ্টৰ মানে প্ৰয়োজন ইয়াত নহয়। কেপিং সেলিং ইয়াৰ নিচিনা ইয়াত কোনো ধৰণৰ সমস্যা নাই। ক্লোজিং কেতিয়াও আমি চিন্তা কৰিব নালাগে যে সেন্ট্ৰেলাইজ কনসেপ্ট বিলাকত যি ধৰণে ক্লোজিংৰ সমস্যা থাকে আমাৰ ইয়াত কোনো ক্লোজিংৰ সমস্যা নাথাকে। টিডিএছ এডমিন চাৰ্জৰ নিচিনাও কোনো সমস্যা আমি কেতিয়াও দেখিবলৈ নাপাওঁ। ওয়েবসাইট এপ্লিকেশন নহয় কাৰণে ইয়াক মেইনটেনেন্সৰ নিচিনা সমস্যাৰো কেতিয়াও ইয়াক প্ৰয়োজন নাথাকে। প্লান সিস্টেম কেতিয়াও চেঞ্জ কৰা নহয় এই কাৰণেই যে এই গোটেই সম্পূৰ্ণ ডিসেন্ট্ৰেলাইজ প্ৰজেক্টটি ব্লকচেইন টেকনলজিৰ জৰিয়তে গোটেই হোল ওয়ার্ল্ড ওয়াইড রান হয়। সো ইনকাম 100% আহে। আমি যি কাম কৰিম তাৰ ওপৰত কোনো ধৰণৰ পিভি বিভি ক্লোজিং ম্যাচিংৰ কোনো গেম নাথাকে, কোনো পার্সেন্টেজৰ গেম নাথাকে। 100% ইনকাম উইদিন এ সেকেন্ড আমাৰ একাউণ্টত জেনাৰেট হয়। আৰু আটাইতকৈ ইয়াৰ যিটো এডভান্টেজ আটাইতকৈ ডাঙৰ যিটো ইয়াৰ কথা ডাঙৰ যিটো বিশেষত্ব এই বিশেষত্বটো হ'ল কি এই গোটেই পৃথিৱীৰ ভিতৰত একমাত্ৰ এইটোৱে এটা ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট যিটো প্ৰজেক্টত আজিলৈকে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত নোহোৱা নপোজা ঘটনা বা নোহোৱা নপোজা কথা যে ডাউনলাইনৰ পৰা যিমান বেছি আমি ডাউনলাইনত মানুহ জড়িত কৰাম, যিমান বেছি ডাউনলাইনত আমি আমাৰ লিডাৰ জড়িত কৰাম, সিমান বেছি আমি ইনকাম জেনাৰেট কৰিমে। তাৰ লগে লগে আমাৰ ওপৰত থকা আমাৰ যিবিলাক সিনিয়ৰ আমাৰ যিবিলাক ক্ৰছ লাইন এই আটাইবিলাকৰ পৰা এই প্ৰজেক্টত ইনকাম জেনাৰেট হয়, যাৰ বাবে ফ'ৰ্চেছৰ নিচিনা ডিসেন্ট্ৰেলাইজ প্ৰজেক্টত আজিলৈকে কোনো এজন লিডাৰ লুজাৰ হোৱা নাই আৰু বা ভৱিষ্যতেও কেতিয়াও কোনো লিডাৰছে যিয়ে কাম নকৰে কেৱল মাত্ৰ ইয়াত আইডিটো এক্টিভেশন কৰি থৈ দিয়ে, আইডিটো লগাই থৈ দিয়ে, তেনেকুৱা মানুহেও ইয়াত লুজাৰ হোৱাৰ কোনো প্ৰয়োজন নাই। 100% বেনিফিট লৈ উইদিন এ ইয়াৰ আইডি এক্টিভেশনৰ এমাউণ্টটো ডাবল লৈ হলেও ইয়াৰ পৰা তেওঁ এক্সিট কৰিব পাৰিব।
সো বন্ধুসকল মানুহে কিয় এক্সট্ৰা কাম কৰি বিচাৰি ফুৰে সো মানুহে এক্সট্ৰা কাম এই কাৰণে বিচাৰি ফুৰে যে ট্ৰেডিশনেল লাইফত আমি যি ধৰণৰ কাম কৰো কোনোবাই চাকৰি কৰিছে কোনোবাই ব্যৱসায় কৰিছে আৰু সেই আমি ইনকাম কৰা আমাৰ যিটো ট্ৰেডিশনেল লাইফৰ যিটো আমাৰ ইনকাম সোর্স এই সোর্সটোৰ পৰা আমাৰ দৈনন্দিন জীৱন আমি চলাই নিয়াত বহু সমস্যাৰ সন্মুখীন হয় সেই কাৰণে পৃথিৱীৰ প্ৰত্যেকজন মানুহে এক্সট্ৰা কাম বিচাৰি ফুৰে এক্সট্ৰা কাম এই কাৰণে বিচাৰি ফুৰে মানুহক এটা এক্সট্ৰা ইনকামৰ প্ৰয়োজন হয় যিটো কাম কৰি আমি পৰিয়াল ভৰণ পোষণ দিওঁতে আমাৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয় তাৰ কাৰণে আন এটা এক্সট্ৰা কাম বিচাৰি ফুৰে মানুহে এটা ফাইনেন্সিয়েল সিকিউৰিটি বিচাৰে মানুহে এটা বিত্তীয় সুৰক্ষা বিচাৰে যে আজি কাম কৰিছে কালিলৈ কি কৰিব যিখিনি ইনকাম কৰিছে সেই ইনকামখিনিৰে তেখেতৰ পৰিয়ালটো ভৰণ পোষণ দিয়াত সমস্যা হৈছে গতিকে মানুহে এটা বিত্তীয় সুৰক্ষা বিচাৰে যত নেকি সদায় তেখেতে নিৰ্ভয়ে নিশ্চিন্তে পৰিয়ালটো ভৰণ পোষণ দিব পাৰে আনলিমিটেড ইনকাম সীমাহীন উপাৰ্জন বিচাৰে পেসিভ ইনকাম আমি এবাৰ কাম কৰো আমি বাৰে বাৰে সেই কামটোৰ পৰা ইনকাম জেনাৰেট কৰি থকাৰ এটা দুৰ্বাৰ হাবিয়াস চবৰে থাকে আৰু সেই কাৰণে মানুহে এক্সট্ৰা কাম বিচাৰি ফুৰে কোৱালিটি লাইফ ষ্টেণ্ডাৰ্ড লাইফটো সবেই বিচাৰে মানুহৰ এটা দুৰ্বাৰ হাবিয়াস থাকে যে প্ৰত্যেক মানুহে ডাঙৰ ডাঙৰ মানুহৰ নিচিনাকে বিল্ডাৰৰ নিচিনাকে আপোনাৰ কৰোৰপতি নিচিনাকে উদ্যোগপতি নিচিনাকে এটা কোৱালিটি বা ষ্টেণ্ডাৰ্ড লাইফ মেইনটেইন কৰিব বিচাৰে আৰু এটা বেষ্ট অপৰচুনিটি বিচাৰে যিয়ে নেকি মানুহক গোটেই জীৱনভৰ তেওঁৰ জীৱনটো স্বাচ্ছন্দ্যতাৰে ভৰাই পেলাব পাৰে তেনেকুৱা এটা অপৰচুনিটি হলে বিচাৰি ফুৰে সো এই আটাই বিলাক যিবিলাক কথাৰ কাৰণে মানুহে এক্সট্ৰা কাম বিচাৰি ফুৰে আমাৰ সন্মুখত আজি ধৰা দিছে ফোর্সেস নামৰ ডিসেন্ট্ৰেলাইজ প্ৰজেক্টটিয়ে আৰু এই ডিসেন্ট্ৰেলাইজ প্ৰজেক্টটিত জড়িত হৈ আমি এই আটাই বিলাক অভাৱ পূৰণ কৰিব পাৰিম কেৱল মাত্ৰ ফোর্সেস নামৰ এই অপৰচুনিটিটোৰ জৰিয়তে আহক বন্ধুসকল এতিয়া ক'ব বিচাৰিছো ইভলিউশন অফ মানি ইভলিউশন অফ মানি মানে বিনিময় প্ৰথাটো কি ধৰণে চলিছিল বিনিময় প্ৰথাটো বন্ধুসকল চলিছিল আমাৰ যেতিয়া ককা আজু ককাৰ দিন আছিল তেতিয়া বাৰ্টাৰ সিস্টেমৰ জৰিয়তে চলিছিল তেতিয়াও মানুহে বিনিময় কৰিছিল কি ধৰণে কৰিছিল এজন মানুহে আন এজন মানুহক ভূকি প্ৰদান কৰে আৰু এজন মানুহে এই মানুহক নিতৌ ব্যৱহাৰ্য দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী যেনেকৈ চাউল দাইল ইত্যাদি প্ৰদান কৰে তাৰ পিছত সময়ৰ পৰিৱৰ্তন আহিল ৰজা মহাৰাজাৰ দিন আহিল আৰু সেই সময়ত আমাৰ জীৱনলৈ আহিল গোল্ড ফোন ৰূপৰ জৰিয়তেও আমি বিনিময় প্ৰথাটো চলাবলৈ ধৰিলো কিন্তু তাত বিভিন্ন সমস্যা হল এঠাইৰ পৰা ঘূৰিওৱাৰ সমস্যাৰ কাৰণে আমাৰ জীৱনলৈ আহিল তাম্ৰপাই এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই লৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যা হোৱাৰ লগে লগে সময়ৰ পৰিৱৰ্তনৰ লগে আমাৰ জীৱনলৈ আহিল পেপাৰ কাৰেন্সি আৰু যি পেপাৰ কাৰেন্সিৰে আজিও আমি আমাৰ দৈনন্দিন জীৱন পৰিচালিত কৰি আছো কিন্তু বন্ধুসকল এই পেপাৰ কাৰেন্সিৰ সময়ত বা আজিও এটা ডাঙৰ সমস্যাই আমাৰ সন্মুখত দেখা দিলে যিটো সমস্যা এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে আমি বাকচ ভৰ্তি কৰি টকা লৈ যাব লাগে আৰু যত যাত্ৰা কালত প্ৰতিটো মুহূৰ্ততে আমাৰ প্ৰাণৰ সংশয় হয় কি জানিবা আমাৰ ওচৰৰ পৰা কোনোবাই টকা পইচাখিনি কাঢ়ি লৈ যায় মধ্যে তেনেকুৱা ঘটনা সমাজত বহু ঘটিছে সো ইয়াৰ পিছত আমাৰ জীৱনলৈ আহিল প্লাষ্টিক কাৰ্ড যাক আমি এটিএম কাৰ্ড বুলি কওঁ আৰু এটিএম কাৰ্ড যেতিয়া আমাৰ জীৱনলৈ আহিল তেতিয়া আমি কিছু পৰিমাণে সকাহ পালো আৰু তেতিয়াই আমি এটিএম মেচিনৰ পৰা টকা উলিয়াই আমাৰ দৈনন্দিন জীৱন পৰিচালিত কৰিবলৈ ধৰিলো কিন্তু ইয়াত ডাঙৰ সমস্যাটো হল কি এটা নিৰ্দিষ্ট দিনৰ ভিতৰত এটা নিৰ্দিষ্ট পৰিমাণৰ ধনতকৈ আমি বেছি টকা উলিয়াব নোৱাৰো কাৰণে আমাৰ এটা ডাঙৰ সমস্যাই দেখা দিলে আৰু যাক সমাধান কৰাৰ সূত্ৰে আমাৰ জীৱনলৈ আহিল ইলেক্ট্ৰনিক মানি গুগল পে ফোন পে ভীম ইউপিআই এটসেট্ৰা এটসেট্ৰা যেতিয়াই এইবিলাক আমাৰ জীৱনলৈ আহিল তেতিয়াই আমি ইজনে সিজনলৈ মুহূৰ্তৰ ভিতৰতে বহুত টকা আমি ট্ৰান্সফাৰ কৰিব পৰা হলো লেনদেন কৰিব পৰা হলো কিন্তু প্ৰতিটো ট্ৰানজেকশনতে আমি আমাৰ মিডিয়েটৰ মানে বেংক বুলি আমি যাক কওঁ এই বেংক কৰ্তৃপক্ষক প্ৰতিটো ট্ৰানজেকশনৰ বিনিময়ত আমি চাৰ্জ পে কৰিব লগা হল যাৰ ফলশ্ৰুতিত এতিয়া মানৱ সভ্যতালৈ আহিবলৈ ধৰিছে পৃথিৱীলৈ আগমন ঘটিছে ক্ৰিপ্টোকাৰেন্সি যত কোনো মিডিয়েটৰৰ প্ৰয়োজন নাই পেয়াৰ টু পেয়াৰ ট্ৰানজেকশন হয় আৰু এই ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তে আমি ফোর্সেস নামৰ ডিসেন্ট্ৰেলাইজ প্ৰজেক্টটিত আমি জড়িত হৈ ইয়াৰ পৰা ইনকাম কৰো আহক আমি পৰৱৰ্তী স্লাইডত আলোচনা কৰিম হোৱাট ইজ ক্ৰিপ্টোকাৰেন্সি বন্ধুসকল ক্ৰিপ্টোকাৰেন্সি আন একো নহয় ক্ৰিপ্টোকাৰেন্সি এটা আভাষিক মুদ্ৰা হয় যাক আমি ভাৰ্চুৱেল কইন বুলি কওঁ যাক আমি চুৰে চাব পাৰো আমি কেতিয়াও তাক স্পৰ্শ কৰিব নোৱাৰো আৰু এই আভাষিক মুদ্ৰাটো পোন প্ৰথমবাৰৰ কাৰণে পৃথিৱীত আহিছিল 2009 চনত আৰু এই আভাষিক মুদ্ৰাটো সৃষ্টি সন্তোষী নামৰ যাৰ নাম আছিল বিটকইন আৰু বিটকইন সৃষ্টি কৰা
সন্তোষী নাকামাতো নামৰ মানুহজনে পৃথিৱীৰ পৰা অন্তৰ্ধান হৈছিল আৰু যাৰ ফলশ্ৰুতিত আজি পৃথিৱীৰ বিভিন্ন দেশত তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰি নিতেও পূজা অৰ্চনা কৰি থকা হৈছে ইভেন ইণ্ডিয়াতো ভাৰতবৰ্ষতো তেখেতৰ প্ৰতিমূৰ্তিত ডে বাই ডে নিতেও পূজা অৰ্চনা কৰি থকা হৈছে কিন্তু বন্ধুসকল আপোনালোকে জানি আচৰিত হ'ব যে 2009 চনত যেটো আভাষিক মুদ্ৰা সন্তোষী নাকামাতোৱে লঞ্চ কৰিছিল সৃষ্টি কৰিছিল সেই আভাষিক মুদ্ৰাটোৰ দাম 2009 কাৰেন্সিত আছিল মাত্ৰ 6 টকা আৰু 2010 চনত অৰ্থাৎ চলিত বছৰত এজন ডেট এটা বিটকয়েনৰ দাম 18 পৰা 21 লাখ টকালৈকে নিতেও কিছু আপগ্ৰেডেশন হয় কিছু নামি আহে আপ ডাউন মাৰি চলি আছে আৰু এই ধৰণে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ যেটো ক্ৰিপ্টোকাৰেন্সি সেই ক্ৰিপ্টোকাৰেন্সিটো হল এথেৰিয়াম এই স্লাইডখনৰ তলত বিটকয়েন আৰু এথেৰিয়ামৰ মাৰ্কেট ক্যাপ সম্পৰ্কে সবিশেষ কোৱা হৈছে তো বন্ধুসকল ইয়াত কেইটামান পেপাৰ কাটিং দেখাইছে এই পেপাৰ কাটিং কিটাত কোৱা দুনিয়া মে এটিএম से भी कभी बेची जा रही है गुड যে খুজে তেতিয়া দেখো এনেকুৱা বিভিন্ন ধৰণৰ এটিএম বিভিন্ন দেশত দেখিবলৈ পাব যত নিতেও বিভিন্ন জন ব্যক্তিয়ে ক্ৰিপ্টোকাৰেন্সি পাৰচেজ কৰিছে ক্ৰিপ্টোকাৰেন্সি বিক্ৰী কৰিছে আৰু এই ধৰণে নিতেও কিছু বিক্ৰী কৰিছে কিছু পাৰচেজ কৰিছে এই ধৰণে নিতেও বিভিন্ন জন মানুহে ক্ৰিপ্টোকাৰেন্সিৰ পৰা দৈনন্দিন উপাৰ্জন কৰি আছে দ্বিতীয় পেপাৰ কাটিংটোত কোৱা হৈছে যে बिटकॉइन की तरह भारत में भी होगी अपनी डिजिटल करेंसी आरबीआई ने कहा शीघ्र ही होगी इस घोषणा डिजिटल बिटकॉइन सॉरी सर आवाज आ रहा है हेलो सॉरी सर ऐसे हेलो ऐसे जाओ सर ओके सर यस थैंक यू सर দ্বিতীয় যেটো পেপার কাটিং এই পেপার কাটিংটো কোৱা হৈছে যে अभी ओके सर ओके 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 बिटकॉइन की तरह होगी अपनी डिजिटल करेंसी आगे कहा शीघ्र ही होगी घोषणा तो द्वितीय पेपर কোৱা হৈছে যে ইন্ডিয়ান গভৰ্ণমেণ্টে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গাইডলাইন প্ৰস্তুত কৰি দিছে যে বিটকয়েনৰ নিচিনাকৈ ক্ৰিপ্টোকাৰেন্সি ইণ্ডিয়াটো লঞ্চ কৰিব লাগে আৰু থ্ৰু ব্লকচেইন টেকনলজি ইণ্ডিয়ান সিটিজেনৰ কাৰণে 2026 চনৰ ভিতৰত ক্ৰিপ্টোকাৰেন্সি মানে পেপাৰ কাৰেন্সিৰ এগেইনষ্ট ক্ৰিপ্টোকাৰেন্সি লঞ্চ কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এই নিৰ্দেশনা মানি লৈ আজি ক্ৰিপ্টোকাৰেন্সি লঞ্চ কৰাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি অব্যাহত ৰাখিছে তৃতীয় পেপাৰ কাটিংটোত কোৱা হৈছে যে ক্ৰিপ্টো पर आधारित होगा अगला इंटरनेट वेब 3.0 वेब 3.0 আসলতে হয় কি वेब 3.0 এটা টেকনলজি ইন্টাৰনেট জগতত অতি শীঘ্ৰ ঘটিবলৈ আগবাঢ়িছে লগে লগে ইন্টাৰনেট জগতত প্ৰৱেশ কৰাৰ লগে লগে ই অৱধাৰিতভাৱে ক্ৰিপ্টোকাৰেন্সিৰ ওপৰতো প্ৰৱেশ কৰিব আৰু তেতিয়া ইয়াৰ গতিশীলতা যেটো আমি কৰি আছো ইয়াৰ গতিশীলতা অধিক গুণে বৃদ্ধি সো বন্ধুসকল এই স্লাইডখনত আপোনালোকে মেটাৰ বুলি এটা ওয়ার্ড দেখিছে আৰু মেটাৰ বিষয়ে আপোনালোকে সবিশেষ জানে যে মেটা এটা অত্যাধুনিক প্ৰযুক্তি হয় ইন্টাৰনেট জগতত ওয়েব 3.0 লগত সংগত হৈ অতি শীঘ্ৰে ই ইন্টাৰনেট জগতত প্ৰৱেশ কৰিব আৰু এই মেটা অত্যাধুনিক প্ৰযুক্তিটোৱে যেতিয়া ইন্টাৰনেট জগতত প্ৰৱেশ কৰিব তেতিয়া আজি আমি যেটো স্পিডত যেটো গতিত ইন্টাৰনেটত বিভিন্ন কাম কৰি আছো ইয়াৰ বহু হাজাৰ গুণে বেছি বৃদ্ধি পাবলৈ গৈ আছে আৰু অৱধাৰিতভাৱে এই ক্ৰিপ্টোকাৰেন্সিৰ ওপৰতো পৰিব বন্ধু ইয়াত কেইটামান স্লাইড দেখুৱা হৈছে আৰু এই স্লাইড কেইটাত কোৱা হৈছে যে ফ্লিপকাৰ্ট যে আটাইতকৈ যেটো ৰেপুটেড অনলাইন শপিং পোৰ্টেল ফ্লিপকাৰ্টৰ নিচিনা শপিং পোৰ্টেলে ঘোষণা কৰিছে যে এতিয়াৰে পৰা কোনোবা গ্ৰাহকে যদি পেপাৰ কাৰেন্সিৰ এগেইনষ্টত ক্ৰিপ্টোকাৰেন্সি দি ফ্লিপকাৰ্টৰ পৰা প্ৰডাক্ট পাৰচেজ কৰিব বিচাৰে দেন ফ্লিপকাৰ্টে তেওঁলোকৰ গ্ৰাহকক তেওঁলোকে ক্ৰিপ্টোকাৰেন্সিৰ বিনিময়ত প্ৰডাক্ট ডেলিভাৰী কৰিব দ্বিতীয়তে কোৱা হৈছে যে এলন মাস্ক সেজ টেসলা vehicles can now be bought using bitcoin আটাইতকৈ দামী চাৰিচকীয়া গাড়ীৰ যেটো কোম্পানী টেসলাৰ যিজন চেয়াৰম্যান এলন মাস্কে কৈছে যে তেওঁৰ কোম্পানীৰ পৰা যদি কোনোবাই চাৰিচকীয়া গাড়ী উলিয়াব বিচাৰে আৰু সেই মানুহজনে যদি ক্ৰিপ্টোকাৰেন্সিৰ এগেইনষ্টত পেপাৰ কাৰেন্সিৰ এগেইনষ্টত ক্ৰিপ্টোকাৰেন্সি দিব বিচাৰে দেন এলন মাস্কে তেওঁৰ কোম্পানীৰ গাড়ী ক্ৰিপ্টোকাৰেন্সি লৈ ग्राहकों गाड़ीখন डेलीवरी দিব बिटकॉइन जैसी क्रिप्टोकारेंसी से खरीद सकते हैं कोई भी सामान आज যদি পৃথিৱীখন আমি ঘুৰি ফুৰিব যাও আমাৰ পকেটত যদি পেপাৰ কারেন্সি না থাকে নোট যদি না থাকে আমাৰ লগত যদি মাত্ৰ কারেন্সি থাকে তেতিয়া নিৰ্ভয়ে নিহংকছে আমি গোটেই পৃথিৱী ঘুৰিব পাৰিম আমাৰ জীৱন চলাব পাৰিম কাৰণ গোটেই পৃথিৱী কারেন্সি একচেপ্ট কৰা হৈছে
Physical crypto bank open in India. These 14 locations offer in person banking, lending, crypto exchange. Physical crypto bank ভাৰতৰ এনেকুৱা 14টা ঠাই নিৰ্বাচন কৰা হৈছে যি 14টা ঠাইত ফিজিক্যাল ক্রিপ্টো ব্যাংক স্থাপন কৰাৰ ইতিমধ্যে যোজা আৰম্ভ কৰা হৈছে। পৰৱৰ্তী স্লাইডত আপোনালোকে এই 14টা ঠাইৰ নামো দেখিবলৈ পাব। 22টা এনেকুৱা ইন্ডিয়ান বেংক ব্ৰাঞ্চ আছে যি 22 বেংক ব্ৰাঞ্চে ইন্ডিয়ান গভৰ্নমেন্ট আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক অনুৰোধ মানে তেওঁলোকে পঠিয়াইছে যে তেওঁলোকৰ বেংকৰ জৰিয়তে ক্ৰিপ্টোকাৰেন্সি লেনদেন কৰিবলৈ তেওঁলোকক পাৰমিশন দিব লাগে, অনুমতি প্ৰদান কৰিব লাগে। তেনেকুৱা 22টা বেংক ব্ৰাঞ্চে ইন্ডিয়ান গভৰ্নমেন্টলৈকে ৰিকুৱেষ্ট প্ৰদান কৰিছে। এতিয়া আমি এই স্লাইডখনত চাইছো যে 14টা যি জাগাৰ নাম কৈছিলো যত ফিজিক্যাল ক্ৰিপ্টো বেংক স্থাপন হবলৈ গৈ আছে, যোজা ইতিমধ্যে আৰম্ভ হৈছে, প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। এই 14টা জায়গাতে ফিজিক্যাল ক্রিপ্টো ব্যাংক স্থাপন হ'ব, যত গুজরাট আহমেদাবাদৰ পৰা আৰম্ভ কৰি ৰাজকোটলৈকে এই ঠাইৰ নাম যি 14টা ঠাইত ফিজিক্যাল ক্রিপ্টো ব্যাংক স্থাপন কৰিবলৈ গৈ আছে ইতিমধ্যে ইন্ডিয়ান গভৰ্নমেন্টে। সো বন্ধুসকল ইয়াৰ পৰা আমি সহজেই অনুমান কৰিব পাৰো, অনুময়া হয় এই কথাটো যে আজি ক্রিপ্টোকারেন্সিৰ কিমান বেছি জনবহুলতা বা কিমান বেছি জনপ্ৰিয়তা আহিছে বা আমাৰ আহি থকা দিনবিলাকত আমি পেপাৰ কারেন্সিৰ এগেইনষ্টত কি ধৰণে ক্রিপ্টোকারেন্সি বা ব্লকচেইনক আমি একসেপ্ট কৰিব লাগিব। সো বন্ধুসকল এতিয়া মই আৰম্ভণিতে আপোনালোকক ব্লকচেইনৰ বিষয়ে অলপমান খুব চমুকে কথা ক'ব বিচাৰিছো। টেকনলজিৰ ওপৰত উপলব্ধ হৈ আমি যিটো প্ৰজেক্টত কাম কৰিছো নিতেও যি খুব সুন্দৰ ইনকাম কৰি আছো ফোর্সেস, এই ফোর্সেস নামৰ প্ৰজেক্টটো ব্লকচেইন টেকনলজিৰ ওপৰত উপলব্ধ আৰু এই ব্লকচেইন আসলতে হয় কি এই বিষয়ে আমি খুব চমুকে দুটামান কথা ক'ব বিচাৰিছো। হোৱাট ইজ ব্লকচেইন? ব্লকচেইন আন একো নহয়, ব্লকচেইন এটা সাৰ্ভাৰ হয় আৰু এই সাৰ্ভাৰটোৰ লগত ওয়ার্ল্ডৰ প্ৰতিটো ডিভাইস এডাল চেইনৰ জৰিয়তে কানেক্ট হৈ আছে আৰু যাৰ ফলশ্ৰুতিত আমি যেতিয়াই ব্লকচেইন টেকনলজি একসেপ্ট কৰি যিকোনো এটা ট্ৰানজেকশন কৰো উইদিন এ সেকেন্ড প্ৰতিটো ট্ৰানজেকশন হিষ্ট্ৰী ওয়ার্ল্ডৰ প্ৰতিটো ডিভাইসতে বাই ডিফল্ট স্টোর হৈ যায়, যাৰ কাৰণে আজি ওয়ার্ল্ডৰ প্ৰতিখন কান্ট্ৰিয়ে যিকোনো ক্ষেত্ৰতে ব্লকচেইন টেকনলজি একসেপ্ট কৰিছে। ইভেন ইন্ডিয়ান গভৰ্নমেন্টেও চলিত বছৰৰ ফেব্ৰুৱাৰী মাহতে ব্লকচেইন টেকনলজিক একসেপ্ট কৰি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক আগতে কোৱাৰ নিচিনাকৈ নিৰ্দেশনা জাৰি কৰিছে যে 2025-2026ৰ ভিতৰত পেপাৰ কারেন্সিৰ এগেইনষ্টত ইন্ডিয়ান সিটিজেনৰ কাৰণে ক্রিপ্টোকারেন্সি লঞ্চ কৰিব লাগে। এতিয়া আহো আসলতে গভর্নমেন্টে কৈছে কি, হোয়াট সেজ গভর্নমেন্টে কৈছে बिटकॉइन की ब्लॉकचेन टेक्नोलॉजी से कॉलेज डिग्री खाद सब्सिडी से वैक्सीन तक देने का खाफा है तैयार। চাওক বন্ধুসকল আজি গভর্নমেন্টে কৈছে যে বিটকয়েনৰ নিচিনাকৈ ব্লকচেইন টেকনলজিৰ জৰিয়তে কলেজৰ ডিগ্ৰী প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰি ইন্ডিয়ান গভর্নমেন্টে ইতিমধ্যে আপোনালোকে ভাৰতবৰ্ষৰ এনেকুৱা বহুত নামী দামী ইউনিভাৰ্চিটি আপোনালোকে দেখিবলৈ পাব যত ক্রিপ্টোকারেন্সি বা ব্লকচেইন টেকনলজিৰ ওপৰত নিতৌ অধ্যয়ন কৰি থকা হৈছে। ইয়াৰ উপৰিও ইন্ডিয়ান গভৰ্নমেন্টে চিন্তা চৰ্চা কৰিছে যে আমি যি ভ্যাকচিন লৈ আছো, যেনে করোনা মহামাৰীৰ আমি ভ্যাকচিন লৈছো 2-3টাকৈ, এই ভ্যাকচিনেশন যিটো প্ৰক্ৰিয়া এই ভ্যাকচিনেশন প্ৰক্ৰিয়াটো ব্লকচেইন টেকনলজিৰ জৰিয়তে ইন্ডিয়ান সিটিজেনক প্ৰদান কৰাৰ কাৰণে ইন্ডিয়ান গভৰ্নমেন্টে ইতিমধ্যে কিছু চিন্তা চৰ্চা অব্যাহত ৰাখিছে আৰু খুব কম সময়ৰ ভিতৰতে টেকনলজিৰ জৰিয়তে আমাক প্ৰদান কৰা হ'ব। তো বন্ধুসকল এই সেকশনত বেংকিং সেক্টৰ আৰু কোম্পানীৰ নাম আপোনালোকে দেখিবলৈ পাইছে। ইয়াত কি কোৱা হৈছে, আসলতে কিয় দেখুওৱা হৈছে, ইয়াত বেংকিং সেক্টৰৰ ভিতৰত আপোনালোকক দেখুওৱা হৈছে যে HSBC, BBVA, ভিসা এটসেট্ৰা এটসেট্ৰা, ঠিক তেনেকে কোম্পানীও বহুত ইয়াত সন্নিবিষ্ট হৈ আছে যেনে FDA, এগন, মেটলাইফ, সিমেন্স এটসেট্ৰা এটসেট্ৰা। তো এই বেংকিং সেক্টৰ আৰু কোম্পানী বিলাকৰ নাম এই স্লাইডখনত দেখুৱাৰ ইয়াৰ অৰ্থটো এইটোৱে যে আজি যিটো আমাৰ কামিং যিটো ট্ৰেন্ড ক্রিপ্টোকারেন্সি বা ব্লকচেইন টেকনলজি, এই ব্লকচেইন টেকনলজি আৰু ক্রিপ্টোকারেন্সি ইন এডভান্স আগতীয়াকৈ এই বেংকিং সেক্টৰ আৰু কোম্পানী বিলাকে একসেপ্ট কৰিছে, যাৰ ফলশ্ৰুতিত তেওঁলোকে আজি ক্রিপ্টোকারেন্সি তেওঁলোকে গোটেই তেওঁলোকৰ ব্যৱসায়ৰ সাম্ৰাজ্য আজি কৰিছে। সো সেই কাৰণে ইয়াত এই কোম্পানী বা বেংকিং সেক্টৰৰ নামসমূহ দেখুওৱা হৈছে আৰু ইয়াৰ দ্বাৰা আমি অনুমান কৰিব পাৰো যে কিমান বেছি ক্রিপ্টোকারেন্সি বা ব্লকচেইন টেকনলজি আমাৰ জীৱনলৈ আহি আছে। আমিও আহি থকা ট্ৰেন্ডটোক আমি একসেপ্ট কৰিবই লাগিব, যদি নকৰো আমিও কৰবাত নহয় কৰবাত ব্যাকফুটত ৰৈ যাম। সো বন্ধুসকল এতিয়া ক'ব বিচাৰিছো যে ফোর্সেস 100% ডিসেন্ট্রালাইজ প্ৰজেক্ট হয়, কিন্তু ডিসেন্ট্রালাইজৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব হোৱাট ইজ সেন্ট্রালাইজ। সেন্ট্রালাইজ কাক কোৱা হয়? সেন্ট্রালাইজ বন্ধুসকল তাকেই কোৱা হয় যত এজন চেয়াৰম্যান বা CMD থাকে
আৰু তেখেতৰ এটা বেক অফিচ কিছু এমপ্লয় থাকে আৰু এই যে এমপ্লয় বেক অফিচ চেয়াৰমেন এই যেটো মানুহৰ সমষ্টি তেওঁলোকৰ ব্যৱসায় বিস্তাৰ কৰি থাকে সমগ্ৰ পৃথিৱীত বা মাৰ্কেটত কিন্তু বকল আটাইতকৈ ডাঙৰ কথাটো হল কি এই সেন্ট্ৰেলাইজ প্ৰজেক্ট বিলাকৰ যেটো ৰেগুলেটিং অথৰিটি সেই ৰেগুলেটিং অথৰিটিটো থাকে এজন মানুহৰ হাতত যাক আমি চেয়াৰমেন বা সিএমডি বুলি কওঁ আৰু যেতিয়াই তেখেতৰ নিজৰ চাহিদাটো পূৰণ হ'ব পূৰণ হোৱাৰ লগে লগে তেখেতৰ কোম্পানীটো বা প্ৰজেক্টটো আগবঢ়াই নিয়াৰ পৰিৱৰ্তে তেখেতে বেকফুটত পেলাই দিয়ে যাৰ ফলশ্ৰুতিত আপোনাৰ মোৰ নিচিনা লিডাৰ্স বিলাকে মাৰ্কেটত তেখেতৰ কোম্পানীটোৰ জৰিয়তে যে আমি ইনকাম কৰাৰ এটা সপোন পুহি ৰাখো আমি বিলাক ৰিস্ক লাইবিলিটিত আহি যাও কাৰণ আমাক মানুহে বিশ্বাস কৰি আমাক চিনপোৱাৰ কাৰণে আমাৰ লগত মানুহ যিবিলাক আহে সেই মানুহবিলাকে কেতিয়াও কোম্পানী বা চেয়াৰমেনক বিচাৰি নাযায় কোম্পানীটো বন্ধ কৰি দিয়াৰ ফলত আমি সেই মানুহবিলাকৰ ৰিস্ক লাইবিলিটি উঠাব লগা হয় যাৰ ফলশ্ৰুতিত আমি সপোনৰ গাড়ীখন বিক্ৰী কৰি সপোনৰ ঘৰখন বিক্ৰী কৰি মাৰ্কেটৰ ৰিস্ক লাইবিলিটিৰ পৰা আমি মুক্ত হ'ব লগিয়া হয় সো বন্ধুসকল ইয়াকে কয় সেন্ট্ৰেলাইজ প্ৰজেক্ট আৰু এই সেন্ট্ৰেলাইজ প্ৰজেক্টৰ কাৰণে আজি নেটৱৰ্ক ইন্ডাষ্ট্ৰিটো গোটেই ইন্ডাষ্ট্ৰিটো বদনামেৰে ভৰি পৰিছে আমি যদি এটা ভাল প্ৰজেক্টৰ সন্ধান দিবলৈ যাওঁ মানুহক প্ৰথমেই তেখেতে একচেপ্ট কৰাৰ আগতে বিভিন্ন নেতিবাচক কথাৰে আমাক দিকভ্ৰান্ত কৰাৰ এটা অপচেষ্টা কৰে সো বন্ধুসকল এতিয়া ক'ব বিচাৰিছো হোৱাট ইজ ডিসেন্ট্ৰেলাইজ কাক কোৱা হয় ডিসেন্ট্ৰেলাইজ কাক কোৱা হয় যত পেয়াৰ টু পেয়াৰ ট্ৰানজেকচন হয় উইদাউট এনি মিডিয়েটৰ যত কোনো হিউম্যান বডিৰ প্ৰয়োজন নাথাকে চেয়াৰমেন সিএমডিৰ প্ৰয়োজন নাথাকে যত কোনো পাৰ্সেন্টেজৰ গেম নাই তাকেই কোৱা হয় ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট আৰু এই ডিসেন্ট্ৰেলাইজ প্ৰজেক্টটো ৰান কৰে অনলি ফৰ ব্লকচেইন টেকনলজিৰ জৰিয়তে সো বন্ধুসকল এতিয়া হওক আমি নিচিনা ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট জন্ম বৃত্তান্ত আপোনালোকক ক'ব বিচাৰিছো আহক আমি জানো ফোৰ্সেস কেতিয়া জন্ম হৈছিল 2020 চনৰ 31 জানুৱাৰী তাৰিখে ফোৰ্সেসে জন্ম লৈছিল আৰু ইয়াৰ যেটো ক্ৰিয়েটৰ কমিউনিটি 13 জন মানুহৰ এটা ক্ৰিয়েটৰ কমিউনিটি আছিল ৰাছিয়াত ইয়াক জন্ম দিয়া হৈছিল আৰু জন্মৰ পিছ মুহূৰ্ততে ব্লকচেইন অত্যাধুনিক টেকনলজিটোত আপলোড কৰা হৈছিল আৰু স্বয়ংক্ৰিয়ভাৱে ই গোটেই হোল ওয়াৰ্ল্ড ওয়াইড ৰান কৰিবলৈ ধৰিলে একেবাৰে লাইফ লংলৈকে আপোনাৰ ৰান কৰিব জেনাৰেশন টু জেনাৰেশন ৰান কৰিব ব্লকচেইন টেকনলজিৰ জৰিয়তে উইদাউট এনি চেঞ্জেস এনি এড অন কাৰণ এবাৰ যদি যিকোনো প্ৰজেক্ট এটা ব্লকচেইন টেকনলজিত আপলোড কৰা হয় তেতিয়া ইয়াৰ স্ৰষ্টা সৃষ্টিকৰ্তা জনেও যদি ভাবে যে এই প্ৰজেক্টটো বন্ধ কৰিম বা এই প্ৰজেক্টটোত কিবা চেঞ্জ আনিম কেতিয়াও নোৱাৰে কাৰণ বাই ডিফল্ট ওয়াৰ্ল্ডৰ প্ৰত্যেকটো ডিভাইসতে এই প্ৰজেক্টটো বা এই সিস্টেমটো ষ্টৰ হৈ যায় সো বন্ধুসকল ইয়াত কেইটামান বিশেষ কথা আছে এই বিশেষ কথা কি অলপ জানো আহক ইয়াত কোৱা হৈছে জিৰো হিউম্যান ফ্যাক্টৰ হয় বন্ধুসকল ব্লকচেইন টেকনলজিত এবাৰ যিকোনো কনসেপ্ট এটা আপলোড কৰাৰ পিছত ইয়াত কোনো মানুহৰ প্ৰয়োজন নহয় পেয়াৰ টু পেয়াৰ ট্ৰানজেকচন হয় 100% ট্ৰান্সপাৰেন্সি ইয়াত থাকে গতিকে ইয়াত মানুহৰ প্ৰয়োজন নহয় সেই কাৰণে কোৱা হৈছে জিৰো হিউম্যান ফ্যাক্টৰ ইনস্ট্যান্ট ট্ৰানজেকচন টু ইউৰ পার্সোনাল ওয়ালেট P2P that means pair to pair ইয়াত কোনো মিডিয়েটৰ নাথাকে পেয়াৰ টু পেয়াৰ ট্ৰানজেকচন হয় উইদিন এ সেকেন্ড 100% আমি ইয়াত ইনকাম লব পাৰো পলিসি নট চেঞ্জেবল আগতে মই কৈ আহিছো যে ব্লকচেইন টেকনলজিৰ এটা কনসেপ্ট বা এটা সিস্টেম উপলব্ধ কৰাৰ পিছত ইয়াক যদি তাৰ সৃষ্টিকৰ্তা জনেও যদি ভাবে বন্ধ কৰিম বা পলিসি চেঞ্জ কৰিম কেতিয়াও নোৱাৰে যেতিয়ালৈকে পৃথিৱীত থাকিব তেতিয়ালৈকে ব্লকচেইন চলিব তেতিয়ালৈকে এই ব্লকচেইনৰ প্ৰজেক্ট চলি থাকিব ব্লকচেইন টেকনলজি এন্ড ডিসেন্ট্ৰেলাইজেশন 100% ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট হয় আৰু ব্লকচেইনৰ জৰিয়তে এই প্ৰজেক্টটি আপোনাৰ ৰান কৰি আছে 100% ট্ৰান্সপাৰেন্সি ইয়াত কোনো হিউম্যান বডিৰ প্ৰয়োজন নাই কাৰণে কেতিয়াও আমাৰ যেটো কাম আমি যেটো ইনকাম কৰিম আমাৰ ইনকামৰ পৰা কাকো আমি পার্সেন্টেজ দিয়াৰ কথা নাথাকে কোনো মানুহৰ কাৰণে কোনো অফিচৰ কাৰণে আমি পার্সেন্টেজ এৰিব নালাগে 100% আমি ইনকাম উইদিন এ সেকেন্ড আমাৰ ওয়ালেটত লব পাৰিম 100% ট্ৰান্সপাৰেন্সি বন্ধুসকল ফোৰ্সেসত যে আমি ব্যৱসায় কৰিম ফোৰ্সেসত যে আমি ইনকাম কৰি আছো আমি কেনেকে কি ধৰণে ইনকাম কৰিব বা ইয়া কি কৰিব লাগিব ফোৰ্সেসত আমি এটা ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তে ব্যৱসায় কৰিম ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তে আমি ডে বাই ডে ইনকাম কৰি আছো আৰু সেই ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তে আমি ইয়াত জড়িত হ'ব লাগিব তো সেই ক্ৰিপ্টোকাৰেন্সিটো হয় কি বন্ধুসকল বিটকয়েনৰ নিচিনা এই যেটো ক্ৰিপ্টোকাৰেন্সি এই ক্ৰিপ্টোকাৰেন্সিটোৰ নাম হৈছে BUSD অৰ্থাৎ বাইনেন্স কইন আৰু USD ডলাৰৰ কম্বিনেশনৰ জৰিয়তে এটা টোকেনৰ সৃষ্টি কৰা হৈছিল যেটোৰ নাম BUSD আৰু এই BUSD টোকেনটো 100% ষ্টেবল কাৰেন্সি হয় ইয়াৰ দাম কোনোদিনে বঢ়া কমা নহয় সদায় একেই থাকে আৰু এই কাৰেন্সিটো এপ্ৰুভ কৰিছিল নিউয়ৰ্কৰ ফাইনান্সিয়েল ডিপাৰ্টমেন্টে
So eta BUSD tokenor dam kiman 1 BUSD equal to $1, that means 1 to Indian currency as on date 80 rupees. যদিও আজি ডলাৰৰ দামটো কিছু বাঢ়িছে এটা BUSD দামৰ যদি $1 হয় তেতিয়া হলে 80 rupees হয় আসলতে কিন্তু 80 rupeesত আজি ডেটত নাপায় 83 84 দিব লাগিব এই কাৰণে ডলাৰৰ দাম কিছু বৰ্ধিত হোৱাৰ কাৰণে তো বন্ধুসকল আমি এটা BUSD মাত্ৰ 80 rupeesত পাম বা 80 rupeesতে আমি ক্যালকুলেট কৰি ইয়াত জড়িত হম ইনকাম কৰিম তো কেনেকৈ ইনকাম কৰিম ইয়াত চাৰিখন টেবিল আছে এখন X3 X4 XXX আৰু X Gold আহক পৰৱৰ্তী স্লাইডত আমি X3 পৰা আৰম্ভ কৰি X Gold লৈকে আলোচনা কৰো বন্ধুসকল এয়া দেখিছে আপোনালোকে ইয়াত টেবিল দেখুৱা হৈছে প্ৰথমে X3 তাৰ পিছত X4 X3 আসলতে আছে কি X4 ত আছে কি X3 টেবিলত 12টা স্লট আছে প্ৰথম স্লট নাম $5 $5 বা 5 USD $1 equal to Indian currency 80 rupees calculate করা হয় 1 BUSD equal to Indian currency 80 rupees calculate করা হয় সো এক্সপোর্ট টেবিল খনৰো ঠিক একেই হয় প্ৰথম স্লটটোৰ দাম $5 তাৰ পিছত 10 তাৰ পিছত 20 তাৰ পিছত 40 বাই ডাবল হয় X3 যেনেকুৱা X4 ৰো তেনেকুৱা আৰু একেবাৰে শেষৰ যেটো স্লট 12 নম্বৰ স্লটটোৰ দাম হৈছে $9,900 বা 9,900 BUSD আজি যদি আমি ইচ্ছা কৰো এই দুইখন টেবিলৰ 12টা স্লট একেলগে আমি এট এ টাইম পারচেজ কৰি ইয়াত জড়িত হ'ব পাৰো আৰু হোল লাইফ কেৱল আমি ইনকাম জেনাৰেট কৰিব পাৰো কিন্তু বন্ধুসকল আমি একেলগে দুইখন টেবিলৰ 12টা স্লট পারচেজ কৰাটো অলপ অসুবিধা হ'ব কাৰণ আমি একেলগে এটা মোটা অংকৰ ধন আমি দিব লাগিব ক্ৰিপ্টো এক্সচেঞ্জত হেতু আমি নোৱাৰো কাৰণ আমি মিডল ক্লাস ফ্যামিলিৰ পৰা বিলংস কৰো সো আমি কেনেকৈ ইয়াত জড়িত হম খুব কম টকাত আমি জড়িত হয় খুব বহুত কম সময়ত বহুত বেছি ইনকাম কৰিম কেনেকৈ কৰিম আমি X3 টেবিলৰ প্ৰথম স্লটটো আমি পারচেজ কৰিলো দ্যাট মিন্স $5 বা 5 BUSD আৰু X4 টেবিলৰো আমি প্ৰথম স্লটটো পারচেজ কৰিম দ্যাট মিন্স $5 বা 5 BUSD ইকুৱেল টু $10 বা 10 BUSD into 80 rupees 800 টকা হয় লগত আপুনি এক্সট্ৰা 450 টকা পে কৰিব লাগিব গেছ ফিজ আৰু ট্ৰানজেকচন চাৰ্জৰ কাৰণে যত গোটেই টোটাল এমাউন্টটো আহিব মাত্ৰ 1250 টকা সো আহক 1250 টকাৰে জড়িত হয় আমি কি ধৰণে জেনাৰেশন টু জেনাৰেশন হোল লাইফ লং আমি ইনকাম কৰিম পৰৱৰ্তী স্লাইডত আলোচনা কৰো বন্ধুসকল আমি 1250 টকা পে কৰাৰ পিছত আমি যি দুটা স্ট্ৰাকচাৰ পাম প্ৰথমে X3 টেবিলৰ এটা ওয়াৰ্কিং প্লান বা ইনকাম স্ট্ৰাকচাৰ পাম সেইখন টেবিল হল তিনিজনীয়া এটা মেট্ৰিক্স প্লান আৰু এই তিনিজনীয়া যেটো স্ট্রাকচার এই স্ট্রাকচারটো এবাৰ ভৰ্তি হ'ব এবাৰ খালি হ'ব আৰু প্ৰতিবাৰ যেটো ৰিসাইক্লিং হ'ব আমি এবাৰ ভৰ্তি হোৱা এবাৰ খালি হোৱা সিস্টেমটো কও আমি ৰিসাইক্লিং প্ৰতিটো ৰিসাইক্লিংত আমি প্ৰতিবাৰে ইনকাম কৰিম আৰু এই লাইফ লং ইনকাম কৰিম তো কেনেকৈ ইনকাম কৰিম ইয়াত যি প্ৰথম এই তিনিজনীয়া স্ট্রাকচারটো দেখিছে প্ৰত্যেক মানুহ আপোনাৰ জৰিয়তে আপোনাৰ ব্যৱসায়ৰ সহযোগী হ'বলৈ আগবাঢ়িব বা আপোনাৰ মানে স্ট্রাকচারত আহিব তেখেতৰ আইডি এক্টিভেশনৰ 100% এমাউন্ট উইদিন এ সেকেন্ড আপুনি ইনকাম জেনাৰেট কৰিব দ্বিতীয় মানুহজনৰ আইডি এক্টিভেশনৰ এমাউন্টটো উইদিন এ সেকেন্ড আপুনি ইনকাম জেনাৰেট কৰিব আৰু তৃতীয় মানুহজনৰ আইডি এক্টিভেশন এমাউন্টৰ জৰিয়তে আপোনাৰ স্ট্ৰাকচাৰখন ৰিসাইক্লিং হ'ব মানে এবাৰ ভৰ্তি হল এবাৰ খালি হ'ব আৰু পুনৰ এবাৰ আপুনি ইনকাম কৰাৰ কাৰণে আপুনি এলিজিবল হৈ গল আৰু এই প্ৰক্ৰিয়াটোৰ জৰিয়তে বাৰে বাৰে ভৰ্তি হ'ব বাৰে বাৰে খালি হ'ব আৰু বাৰে বাৰে আমি ইনকাম জেনাৰেট কৰিম টপ X4 টেবিলখনৰ বিষয়ে X4 টেবিলখনৰ যেটো ইনকাম স্ট্ৰাকচাৰ বা ওয়াৰ্কিং প্লান 6 জনীয়া হয় প্ৰথম যি দুজন মানুহ আপোনাৰ আহিব তে আইডি এক্টিভেশনৰ এমাউন্টটো আপুনি মই নাপাও আমাৰ ইমিডিয়েট আপলাইনলৈকে গুচি যাব বা ক্ৰছ লাইনত যাব বা ডাউন লাইনত যাব তৃতীয় চতুৰ্থ আৰু পঞ্চম এই তিনিজন মানুহৰ আইডি এক্টিভেশনৰ 100% এমাউন্ট উইদিন এ সেকেন্ড আপুনি মই আমাৰ ওয়ালেটত ইনকাম জেনাৰেট কৰিম আৰু ষষ্ঠ নম্বৰত 6 নম্বৰত যিজন মানুহ আহিব তেখেতৰ আইডি এক্টিভেশনৰ এমাউন্টৰে আপোনাৰ মোৰ স্ট্ৰাকচাৰখন ৰিসাইক্লিং হ'ব আৰু পুনৰ এবাৰ আমি ইনকাম জেনাৰেট কৰাৰ কাৰণে এলিজিবল হৈ যাম আৰু এই ধৰণে আমি গোটেই লাইফ লং জেনাৰেশন টু জেনাৰেশন এবাৰ ভৰ্তি হ'ব খালি হ'ব প্ৰতিবাৰে আমি আমাৰ দুইখন স্ট্ৰাকচাৰৰ পৰা আমি ইনকাম জেনাৰেট কৰিম এতিয়া হক এলগে X3 আৰু X4 এই দুখন টেবিলে কি ধৰণে কাম কৰে কি ধৰণৰ ইয়াৰ ওয়াৰ্কিং সিস্টেম সো বন্ধুসকল X3 টেবিলখনত দেখিছে ইয়াত তিনিজনীয়া এটা স্ট্ৰাকচাৰ আৰু X4 টেবিলখনৰ 6 জনীয়া স্ট্ৰাকচাৰ যদিও X3 টেবিলখনত 6 জনীয়া স্ট্ৰাকচাৰটো দেখুৱা হৈছে এই কাৰণে দেখুৱা হৈছে যে X4 টেবিলখনৰ যেটো 6 জনীয়া এটা স্ট্ৰাকচাৰ আপোনালোকক ক'ব লাগিব বা আপোনালোকে বুজিব লাগিব সেই একেই সিস্টেমতে X3 টেবিলখনতো 6 জনীয়া স্ট্ৰাকচাৰটো দেখুৱা হৈছে সো প্ৰথম কথা হল X3 টেবিলৰ মই কোৱাৰ নিচিনা কৈ চাওক প্ৰথম যিজন মানুহ আহিছিল অৰ্থাৎ গ্ৰীন হেউজিয়া হৈ থকা ঘৰকেইটা
আপুনি 100% ইনকাম জেনাৰেট কৰিছে দ্বিতীয় মানুহজনৰ আইডি এক্টিভেশন এমাউন্টটো ইনকাম জেনাৰেট কৰিছে তৃতীয় মানুহজনৰ আইডি এক্টিভেশন এমাউন্টৰে আপোনাৰ ষ্ট্ৰাকচাৰখন ৰিসাইক্লিং হৈছে চতুৰ্থ যিজন মানুহ আহিছে X3 টেবিলত এক নম্বৰ মানুহৰ জায়গাত বহিছে আপুনি ইনকাম জেনাৰেট কৰিছে পঞ্চম নম্বৰ আহিছে দুই নম্বৰৰ জায়গাত বহিছে আপুনি ইনকাম জেনাৰেট কৰিছে আৰু ষষ্ঠ নম্বৰ মানুহ 6 নম্বৰত যিজন মানুহ আহিছে তেখেতৰ আইডি এক্টিভেশন এমাউন্টৰে আপোনাৰ ষ্ট্ৰাকচাৰখন ৰিসাইক্লিং হৈছে ইনকামটো আপোনাৰ ইমিডিয়েট আপলাইনলৈকে গুচি গৈছে ঠিক তেনেকৈ X4 টেবিলত প্ৰথম দুজন মানুহৰ ইনকামটো আপুনি মই পোৱা নাই আমাৰ আপলাইন ক্ৰসলাইন বা ডাউনলাইনত গুচি গৈছে তৃতীয় চতুৰ্থ আৰু পঞ্চম এই তিনিজন মানুহৰ আইডি এক্টিভেশনৰ এমাউন্ট উইদিন এ সেকেন্ড আমি পাইছো ষষ্ঠ নম্বৰ মানে 6 নম্বৰত অহা মানুহজনৰ আইডি এক্টিভেশন এমাউন্টৰে আমাৰ ষ্ট্ৰাকচাৰখন ৰিসাইক্লিং হৈছে আৰু পুনৰবাৰ আমি ইনকাম জেনাৰেট কৰাৰ কাৰণে এলিজিবল হৈ গৈ আছো সো বন্ধুসকল আহক আমি এতিয়া তৃতীয় যিখন টেবিল ট্ৰিপল বিষয়ে অলপ আলোচনা কৰো বন্ধুসকল তৃতীয় টেবিলখন হৈছে 12টা স্লটেৰে সংখ্য 12টা স্লট কিছু আছে প্ৰথমটি স্লটৰ দাম আছে $8 বা 8 BUSD তাৰপিছত 1529.57 ঠিক তেনেকৈ 12 নম্বৰ স্লটখনৰ দাম হৈছে $9,696 বা 9,696 BUSD আৰু এই যে ট্ৰিপল এক্স টেবিলখনৰ যেটো ইনকাম ষ্ট্ৰাকচাৰ বা ওয়াৰ্কিং প্ল্যান এই ওয়াৰ্কিং প্ল্যানটো হৈছে 14 জনীয়া আহক আমি পৰৱৰ্তী স্লাইডখনত এই 14 জনীয়া ওয়াৰ্কিং প্ল্যানটোৰ বিষয়েও আলোচনা কৰো এয়া দেখিছে আপোনালোকে এখন 14 জনীয়া এটা ওয়াৰ্কিং প্ল্যান প্ৰথম যি দুজন মানুহ এই 14 জনীয়া ষ্ট্ৰাকচাৰটোত আহিছে এই দুজন মানুহৰ আইডি এক্টিভেশন এমাউন্ট মই পোৱা নাই আমাৰ ইমিডিয়েট আপলাইনলৈকে গুচি গৈছে দ্বিতীয় লাইন থকা 4 জন মানুহৰ 3 জন মানুহৰ আইডি এক্টিভেশনৰ পৰা আমি জেনাৰেট কৰিছো চতুৰ্থ নম্বৰ জন দ্বিতীয় লাইনৰ একৰ মানুহজনৰ আইডি এক্টিভেশনৰ এমাউন্ট 30% স্মাৰ্ট কন্ট্ৰাক্ট এড্ৰেছত হোল হৈ গৈছে তৃতীয় লাইনত থকা 8 জন মানুহৰ আইডি এক্টিভেশনৰ পৰা 70% ইনকাম আমি প্ৰতিজনৰ পৰা ইনকাম জেনাৰেট কৰিছো আৰু একেবাৰে শেষত থকা মানুহজনৰ 70% স্মাৰ্ট কন্ট্ৰাক্ট এড্ৰেছত 30 আৰু 70 লগ লাগি আপোনাৰ 100% স্মাৰ্ট কন্ট্ৰাক্ট এড্ৰেছত মানে স্টোৰ হৈ গৈছে সো এই ধৰণে যদি এবাৰ মাত্ৰ এই 14 জনীয়া ষ্ট্ৰাকচাৰখন যদি আপোনাৰ ভৰ্তি হৈছে আৰু এবাৰলৈ যদি ৰিসাইক্লিং হৈছে তেতিয়া হলে আমি ট্ৰিপল এক্স টেবিলখনত আইডি এক্টিভেশন কৰোতে যেটো এমাউন্ট লগাইছিলো সেই এমাউন্টৰ 580% ইনকাম আমি ইয়াত জেনাৰেট কৰিব সো বন্ধুসকলক এটা বিশেষত্ব আছে এই বিশেষত্বটো কৈ দিছো যে এই যে 14 জনীয়া ষ্ট্ৰাকচাৰখনত 14 জন যেতিয়া সমাহাৰ আপোনাৰ বিশেষ যে 14 জন কেৱল ডাইৰেক্ট ডাউনলাইনৰ পৰা আহিব লাগিব নেকি কেতিয়াও নহয় বন্ধুসকল এই 14 জন মানুহ আপোনাৰ আপলাইন ক্ৰসলাইন আৰু ডাউনলাইনৰ পৰা অহা মানুহৰ সমাহাৰেৰে সম্পূৰ্ণ হ'ব আৰু প্ৰতিটো ৰিসাইক্লিংত প্ৰতিবাৰে যেতিয়া ভৰ্তি হ'ব ষ্ট্ৰাকচাৰখন আমি আমাৰ আইডি এক্টিভেশনৰ 580% ইনকাম ইয়াত বেছিকৈ জেনাৰেট কৰিম আহক আমি এতিয়া শেষৰ যিখন টেবিল এই টেবিলখনৰ বিষয়ে আলোচনা কৰো শেষৰ টেবিল আৰু এক্সগল গোটেই পৃথিৱীৰ ভিতৰত এনেকুৱা এখন টেবিল যিখন টেবিলে আটাইতকৈ গোটেই ওয়াৰ্ল্ড ওয়াইড বেছি কৰৰপতি ফৰ্চেছত জন্ম দিছে বেছি লাখপতি জন্ম দিছে তো এই এক্সগল টেবিলখনৰ স্লট কেইটা 15টা স্লট আৰু প্ৰথম স্লটৰ দাম হৈছে $10 তাৰ পিছত 20 30 50 80 একেবাৰে শেষৰ স্লট মানে 15 নম্বৰ স্লটখনৰ দাম হৈছে $9,870 বা 9,870 BUSD আৰু ইয়াৰ যেটো ইনকাম ষ্ট্ৰাকচাৰ বা ওয়াৰ্কিং প্ল্যান এই ওয়াৰ্কিং প্ল্যানটো হৈছে 30 জনীয়া আহক পৰৱৰ্তী স্লাইডত আমি 30 জনীয়া যেটো ওয়াৰ্কিং প্ল্যান এই বিষয়ে আলোচনা কৰো এয়া দেখিছে আপোনালোকে এটো এটা 30 জনীয়া ওয়াৰ্কিং প্ল্যান বা ইনকাম ষ্ট্ৰাকচাৰ ইয়াত যি প্ৰথম দুজন ষ্ট্ৰাকচাৰত এই দুজন মানুহৰ ইনকাম আপুনি মই নাপাও আমাৰ ইমিডিয়েট আপলাইনলৈকে গুচি যাব দ্বিতীয় লাইনত থকা 4 জন মানুহৰ 20% আইডি এক্টিভেশনৰ পৰা আমি ইনকাম জেনাৰেট কৰিম তৃতীয় লাইনত থকা 8 জন মানুহৰ আইডি এক্টিভেশনৰ 30% ইনকাম আমি আমাৰ ওয়ালেটত জেনাৰেট কৰিম আৰু একেবাৰে শেষৰ লাইনত থকা 4 নম্বৰ লাইনত থকা 16 জন মানুহৰ 14 জন মানুহৰে আইডি এক্টিভেশনৰ 50% ইনকাম আমি আমাৰ ওয়ালেটত জেনাৰেট কৰিম বাকি 15 29 আৰু 30 এই জন মানুহৰ আইডি এক্টিভেশনৰ 50% দ্যাট মিন্স 100% ইনকাম আমাৰ ইমিডিয়েট আপলাইনলৈকে গুচি যাব বা স্মাৰ্ট কন্ট্ৰাক্ট এড্ৰেছত স্টোৰ হৈ যাব সো এবাৰ মাত্ৰ এই ষ্ট্ৰাকচাৰখন যদি ভৰ্তি হয় আৰু এবাৰ মাত্ৰ যদি খালি হয় দ্যাট মিন্স ৰিসাইক্লিং হয় তেতিয়া আমি আমাৰ স্কুল টেবিলখনত আইডি এক্টিভেশন কৰোতে যেটো এমাউন্ট লগাইছিলো সেই এমাউন্টৰ 11 গুণ বেছি ইনকাম
আমি মাত্ৰ ৰিচাইক্লিঙত ইয়াৰ পৰা এই টেবিলখনৰ পৰা জেনেৰেট কৰিম সো বন্ধুসকল এই টেবিলখনৰ আটাইতকৈ যেটো ডাঙৰ বিশেষত্ব এই বিশেষত্বটো যদি মই নকওঁ আপোনালোকক গোটেই টেবিলখনে আধৰুৱা হৈ ৰব ইয়াৰ আটাইতকৈ ডাঙৰ যেটো বিশেষত্ব বা এডভান্টেজ এই এডভান্টেজটো হল এটুৱে যে এই টেবিলখনৰ জৰিয়তে আমি আমাৰ ইমিডিয়েট তিনিজন আপলাইনৰ পৰা ইনকাম জেনেৰেট কৰিম তিনিজন ডাউন মানে ক্ৰছ লাইনৰ পৰা ইনকাম জেনেৰেট কৰিম আৰু গোটেই হোল ডাউনলাইন টিমটোৰ পৰা ইনকাম জেনেৰেট কৰিম তিনিজন আপলাইন মিন্স আপোনাৰ ইমিডিয়েট আপলাইন তেখেতৰ আপলাইন এই তিনিজন আপলাইনৰ পৰা আমি এই টেবিলখনত ইনকাম জেনেৰেট কৰিম ঠিক তেনেকৈ আপোনাৰ সোহাতে থকা তিনিজন ক্ৰছ লাইনৰ পৰাও ইনকাম জেনেৰেট কৰিম ঠিক তেনেকৈ আপোনাৰ বাওহাতে থকা তিনিজন ক্ৰছ লাইনৰ পৰাও ইনকাম জেনেৰেট কৰিম আৰু গোটেই হোল ডাউনলাইন টিমটোৰ পৰাও ইনকাম জেনেৰেট কৰিম আৰু এবাৰ মাত্ৰ ষ্ট্ৰাকচাৰখন যদি ভৰ্তি হয় আমি আমাৰ আইডি এক্টিভেশনৰ 11 গুণ বেছি ইনকাম এই টেবিলখনৰ জৰিয়তে ইনকাম জেনেৰেট কৰিম সো বন্ধুসকল এই ষ্ট্ৰাকচাৰখনত 30 জন মানুহৰ ভিতৰত এই 30 জনে যে আমাৰ কেৱল মাত্ৰ ডাউনলাইনৰ পৰা বা ডাইৰেক্ট লাইনৰ পৰা আহিব লাগিব তেনেকুৱা একো নাই আমাৰ আপলাইনৰ পৰা আহিব আমাৰ ক্ৰছ লাইনৰ পৰা আহিব আৰু আমাৰ ডাউনলাইন টিমৰ পৰা আহি এই 30 জনীয়া ষ্ট্ৰাকচাৰটো সম্পূৰ্ণ হ'ব আৰু প্ৰতিবাৰ ৰিসাইক্লিঙত আমি 11 গুণ বেছি ইনকাম জেনেৰেট কৰিম सो बंधुসকল ইয়াত কোৱা হৈছে आपको पिछले लेवल की इनकम बार-बार लेने के लिए अगले स्लॉट को अपग्रेड करके प्रमोशन लेते जाना है অৰ্থাৎ ইয়াত কোৱা হৈছে যে আপুনি ফোর্সেজত এটা স্লট লৈ কিনে জড়িত হৈছিল নে পাঁচটা স্লট লৈ জড়িত হৈছে ডাজন মেটাৰ কিন্তু আপুনি আপোনাৰ আইডি এক্টিভেশন কৰোতে যেটো এমাউন্ট লগাইছিল সেই এমাউন্টৰ যেতিয়া আপুনি 5 গুণ বেছি ইনকাম জেনাৰেট কৰিব তাৰ পিছতে আপোনাৰ স্লটত আপোনাৰ আইডিটোত এটা ইন্ডিকেট কৰা হ'ব আপোনাক এটা ইন্ডিকেশন দিয়া হ'ব যে আপুনি পৰৱৰ্তী স্লটটো আপগ্ৰেড কৰিব লাগে এনেকুৱা ইয়াত কোনো কথা নাই যে আপুনি আপগ্ৰেড কৰিবই লাগিব আপগ্ৰেড কৰিলে আপোনাৰ ইনকামটো ডাবল ট্ৰিপল ফোৰ্থ টাইম ফিফথ টাইমলৈকে বাঢ়ি যাব যদি আপুনি আপগ্ৰেড নকৰে আজি যি ধৰণে ইনকাম লৈ আছে গোটেই হোল লাইফ আপুনি সেই ধৰণে ইনকাম লৈ থাকিব পাৰিব ফোর্সেজৰ পৰা সো বন্ধুসকল ইয়াত কোৱা হৈছে যে কিমানটা স্লট লৈ আহিলে কিমান কম সময়ৰ ভিতৰত কিমান বেছি ইনকাম জেনাৰেট কৰিব পাৰিম আমি যদি X3 টেবিলত যদি 5টা স্লট লওঁ আৰু X4 টেবিলত একেদিনাই 5টা স্লট লওঁ তেতিয়া হলে X3 টেবিলত আমি 155 BUSD পে কৰিব লাগিব আৰু X4 টেবিলত আমি 155 BUSD পে কৰিব লাগিব দ্যাট মিন্স 310 লগত আপুনি 40 BNB বা স্মাৰ্ট চেইন যেটো মই গ্যাস ফিজ এন্ড ট্ৰানজাকশন চাৰ্জ বুলি কৈ আছো অৰ্থাৎ 350 BUSD বা $350 আমি দিব লাগিব অৰ্থাৎ 350 into 80 অৰ্থাৎ 28000 বা 28500 টকাৰে আমি পাঁচটা স্লটৰে আমাৰ আইডিটো এক্টিভেশন কৰিব পাৰিম সো বন্ধুসকল আমি 28500 টকা দি আইডিটো এক্টিভেশন কৰাৰ পিছত আমি ইয়াত কি কৰিব লাগিব আন একো কৰিব নালাগে বন্ধুসকল যেটো আমি প্ৰত্যেকজন মানুহে কৰিব পাৰো মাত্ৰ এমাহ বা 1.5 মাহৰ ভিতৰত ম্যাক্সিমাম টু ম্যাক্সিমাম আমি যদি 12 জন মানুহক ৰিট কৰা 12 জন মানুহক আমরা আইডিটোৰ জৰিয়তে ৰেফাৰ কৰো তেতিয়া হলে আপুনি দেখিবলৈ পাব যে মাত্ৰ X3 টেবিলখনত আমি এমাহ বা 1.5 মাহৰ ভিতৰত 12 জন মানুহক জড়িত কৰোৱাৰ পিছত ইনকাম জেনাৰেট কৰিছো 99200 rupees and X4 টেবিলখনত আমি ইনকাম জেনাৰেট কৰিছো 74400 rupees অৰ্থাৎ আমি যদি BUSD বা ডলাৰৰ হিচাপত কওঁ 2170 BUSD into 80 rupees আৰু যদি আইএনআৰত কওঁ তেতিয়া হলে 1,73,600 টকা 1,73,600 rupees আনবিলিভেবল বন্ধুসকল এনেকুৱা প্ৰজেক্ট এনেকুৱা অপৰচুনিটি আগতে আপোনালোকে পাইছে নে পোৱা নাই মই নাজানো মই কেতিয়াও পোৱা নাই সুদীৰ্ঘ বহু বছৰ ধৰি ইণ্ডাষ্ট্ৰিটোত কাম কৰি মই মোৰ পৰিয়াল ভৰণ পোষণ আহিছো বা মই লাইফষ্টাইল অব্যাহত আছো কিন্তু ইয়াৰ প্ৰজেক্ট কেতিয়াও ছিল যে আমাৰ পাৰো 10-12 জন মানুহ জড়িত কৰা 1,75,000 বা 1,73,000 টকা ইনকাম কৰিব পাৰি সো বন্ধুসকল মোৰ প্লান জেনাৰেশনৰ মই জবনিকা পেলাবলৈ ওলাইছো আৰু বহুত বেছি সময় আপোনালোকৰ নলওঁ মাত্ৰ 2-1 মিনিট লৈ কিনে মই আপোনালোকক কবা বিচাৰিম যে এতিয়ালৈকে মই আপোনালোকক যিমানখিনি কথা কলো মই আশা কৰিম আপোনালোকে প্ৰত্যেকটি কথাই হৃদয়ঙ্গম কৰিবলৈ বুজিবলৈ নিশ্চয় প্ৰয়াস কৰিছে বা আপোনালোকে পাৰিছে গতিকে আহক আমি ফোর্সেজত জড়িত হওঁ আমি কিমানটা স্লট লৈ জড়িত হওঁ হেতু মই আপোনালোকক ক'ব নোৱাৰিম কাৰণ পকেটখন আপোনাৰ শক্তি আপোনাৰ আহক জড়িত হম ফোর্সেজত হ'ব আনেকো কৰি আমি গুগল প্লে ষ্টৰৰ পৰা ট্ৰাষ্টৱালেট নামৰ আৰু আমি সেটিং কৰিব লাগে লগে আমি ক্ৰিপ্টো এক্সচেঞ্জ ওয়াজিৰেক্স জেপে বা বিটকয়েন বাইন্যান্সৰ নিচিনা যিকোনো এটা
ক্ৰিপ্টো এক্সচেঞ্জ ডাউনলোড কৰিব লাগে, KYC দিব লাগে। KYC দিয়াৰ পিছত এই ক্ৰিপ্টো এক্সচেঞ্জৰ পৰা আমি BUSD পাৰচেজ কৰি ট্ৰাষ্ট ৱালেটত ট্ৰান্সফাৰ কৰি সেই ধৰণে ID এক্টিভেশ্যন আমি কৰিব পাৰো। ইয়াত কোনো ধৰণৰ আপোনাক সিনিয়ৰৰ সহায় নালাগে, কোনো ধৰণৰ মিডিয়েটৰ নালাগে। আপুনি আপোনাৰ ID নিজে এক্টিভেট কৰিব, নিজে ক্ৰিপ্টো এক্সচেঞ্জৰ পৰা BUSD পাৰচেজ কৰিব। সবিশেষ জনাৰ বাবে আপোনাৰ যিজন সিনিয়ৰ যিয়ে আপোনাক ইয়াত ইনভাইট কৰিছে তেখেতৰ পৰা আপুনি সবিশেষ জানি ল'ব, আৰু যদি প্ৰয়োজন হয় বুলি ভাবে আপুনি টিম গ্লোব যিকোনো এজন লিডাৰৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ কন্টেক্ট নাম্বাৰসমূহ আপোনাক যিয়ে ইনভাইট কৰিছে তেওঁৰ পৰা আপুনি ল'ব পাৰিব। সো বন্ধুসকল, আৰু বহুত বেছি আপোনালোকক নকওঁ, কেৱল মাত্ৰ এটা কথা কৈ মই মোৰ প্লান প্ৰেজেন্টেশ্যনৰ জৱনিকা পেলাবলৈ ওলাইছো। সফলতা বিফলতা নিৰ্ভৰ কৰিব সম্পূৰ্ণ আপোনাৰ ওপৰত, কাৰণ জীৱন আপোনাৰ সিদ্ধান্তও আপোনাৰ। আপুনি আপোনাৰ দৈনিক ৰুটিনখনৰ পৰা 2000 টকা আপুনি বচাই আপোনাৰ জীৱনটো আজি যেনেকৈ চলাই আছে কালিলৈকেও সেই ধৰণেই চলাই থাকিব পাৰিব। কিন্তু বন্ধু, আপুনি যেতিয়া আপোনাৰ দৈনন্দিন ৰুটিনৰ পৰা মাত্ৰ 2000 টকা এটা উলিয়াই ফৰ্চেজৰ নিচিনা এটা সাংঘাতিক অপৰচুনিটি আপুনি একচেপ্ট কৰিব, ডিচেন্ট্ৰেলাইজ প্ৰজেক্ট এটা জড়িত হ'ব, আৰু জড়িত হোৱাৰ প্ৰথমটো খোজৰ পৰা গোটেই জীৱনৰ শেষ মুহূৰ্তলৈকে কেৱল আপুনি ফিনান্সিয়েল ফ্ৰীডম ল'ব পাৰিব, ফিনান্সিয়েল গোল হাসিল কৰিব পাৰিব, আৰু আপুনি নিজৰ লগতে আপোনাৰ পৰিয়ালটোক সুখ আৰু স্বাচ্ছন্দ্যতাৰে ভৰাই পেলাব পাৰিব, আৰু আপুনিও সমাজত চিনাকি দিব পাৰিব যে আপুনিও স্মাৰ্ট ৱৰ্ক কৰিব জানে, আপুনিও ট্ৰেণ্ডক একচেপ্ট কৰিব জানে, আপুনিও বেকফুটত কেতিয়াও থাকিব নালাগে। গতিকে সেয়েহে বন্ধু, আকৌ এবাৰ কৈছো, সফলতা বিফলতা সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ জীৱন আপোনাৰ সিদ্ধান্তও আপোনাৰ। মই মাত্ৰ এটা আপোনাক ডিচেন্ট্ৰেলাইজ প্ৰজেক্টৰ বা এটা অনলাইন অপৰচুনিটি আপোনাক এটা প্ৰভাইড কৰিবহে পাৰিম। একচেপ্ট কৰা নকৰা সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। মই মোৰ প্লান আৰু আহক প্ৰতিটো দিনেই আপোনালোকৰ সহযোগিতা আমাৰ কাৰণে কাম্য, আৰু সদায় প্ৰমিছ কৰাৰ নিচিনাকৈ আজিও আপোনালোকৰ সন্মুখত প্ৰমিছ কৰিছো যে আহক আমি হাতে হাত ধৰি আগবাঢ়ি যাম, আৰু প্ৰতিজনেই আমাৰ জীৱনটোত আমি ফাইনেন্সিয়েল ফ্ৰীডম ল'ম, আমাৰ জীৱনটো আমাৰ পৰিয়ালটো স্বাচ্ছন্দ্যতাৰে ভৰাই পেলাম। গতিকে ইয়াকে কৈ মই মোৰ প্লান প্ৰেজেন্টেশ্যনৰ জৱনিকা পেলালো, আৰু আজিৰ এই ৱেবিনাৰৰ যিটো সেকেন্ড পাৰ্ট, এই সেকেন্ড পাৰ্টটো আগবঢ়াই নিয়াৰ কাৰণে মই মোৰ सीनियर माय ग्रेट अपलाइन माय मेंटर मिस्टर कमल सिंह नेगी को इनवाइट करना चाहूंगा। प्लीज सर आप सेकेंड पार्ट को कंटिन्यू कीजिए। इसी में सर मेरा प्लान प्रेजेंटेशन में खत्म कर रहा हूं। ओवर टू कमल सर। जय हिंद, जय फोर्सेस। जी, थैंक यू वेरी मच हितेश सर, बहुत जबरदस्त तरीके से आपने प्लान प्रेजेंटेशन किया। एक एक चीज आपने लोगों को क्लियर किया, क्यों हमको डिसेंट्रलाइज कॉन्सेप्ट करना चाहिए, क्यों हमको फोर्सेज करना चाहिए, क्यों हमको एक ऐसा सिस्टम को ज्वाइन करना चाहिए जहां पे एमडी सीएमडी कंपनी नहीं है, क्यों क्रिप्टो करेंसी का क्या महत्व है आज की डेट में, और ब्लॉकचेन टेक्नोलॉजी को क्यों अपनाना चाहिए। एक एक चीज आपने यहाँ पे क्या क्लियर किया। दोस्तों कुछ देर हो, हमारे पास 7 से 8 मिनट है, और इस 7 से 8 मिनट मैं आपका साथ और चाहूंगा। मैं चाहूंगा इस 7 से 8 मिनट आप लोग मेरा साथ दें और आगे और सारी चीजों को डिटेल में जानें। दोस्तों डेली मैं आपको यहाँ पे कुछ आईडी खोल के दिखाता हूँ, उनका मैं आपको क्या इनकम दिखाता हूँ। पिछले 1 साल में फोर्सेज ने क्या क्या किया, कैसे फोर्सेज ने हजारों लोगों की लाइफ को चेंज किया है, उनमें से कुछ आईडीज मैं आपको खोल के दिखाता हूँ और उनकी इनकम दिखाता हूँ। दोस्तों इसमें कोई डाउट नहीं है कि फोर्सेज ने पिछले 1 साल में 15,000 से ज्यादा लोगों को करोड़पति बनाया है, और लखपतियों की तो खेती करी है। खेती दोस्तों, लखपति तो यहाँ पे कितने हैं अनगिनत है, कितने लोगों को यहाँ पे कहते लखपति बनाया, वो सब एक अलग चीज है। वो आपको आपका अपलाइन भी खोल के दिखा सकता है, जिसने आपको इस मीटिंग में इनवाइट किया है वो भी खोल के दिखा सकता है। लेकिन उससे ज्यादा जरूरी जो मुझे लगता है, जो कुछ लीडर्स का मेरे सामने अपॉइंटमेंट आई है कि सर कुछ लोगों का क्वेश्चन क्लियर करें आफ्टर प्रेजेंटेशन। ये प्लान देखने के बाद क्या क्वेश्चन आया, या जो एग्जीक्यूशन क्या लीडर है जिनके पास बहुत सारे क्वेश्चन है, जो मार्केट में काम कर रहे हैं, कई क्वेश्चन उनके सामने आए होंगे। दोस्तों मैं चाहता हूं जिन भी लीडर्स का कोई भी डाउट हो, कोई भी क्वेश्चन हो जो फोर्सेस के लिए वो पूछना चाहते हो, प्लीज हैंड राइज करें और अपना क्वेश्चन पूछें। एक बार आप हैंड राइज करें, मैं आपको अनम्यूट करूंगा और आप अपना क्वेश्चन पूछें। क्या ऐसे कोई लीडर है यहाँ पे
जो कि अपना क्वेश्चन कुछ भी इस प्लान प्रेजेंटेशन को देखने के बाद कोई भी क्वेश्चन उनके दिमाग में आया हो, कोई भी क्वेश्चन उनके माइंड में आया हो इस बिजनेस से रिलेटेड, दोस्तों अदरवाइज क्वेश्चन नहीं चाहिए, हमें बाहर का क्वेश्चन नहीं चाहिए। अगर इस प्लान प्रेजेंटेशन से रिलेटेड कोई भी क्वेश्चन आपके पास है, अगर आप मार्केट में काम कर रहे हैं, जो लीडर ऑलरेडी काम कर रहे हैं, मार्केट से कोई भी क्वेश्चन उनके सामने निकल के आया है, किसी भी तरह का क्वेश्चन है, आप हैंड राइज कर सकते हैं और अपना क्वेश्चन पूछ सकते हैं। क्या ऐसा कोई लीडर है जो अपना क्वेश्चन पूछना चाहेगा? प्लीज हैंड राइज करें। मिस्टर रंजित डेका आसाम सर, आपको अनम्यूट का रिक्वेस्ट गया है, आप खुद को अनम्यूट कर सकते हैं और स्वागत है सर आपका। रंजित डेका जी, अगर मेरी आवाज आप तक पहुंच रही है तो आप खुद को अनम्यूट कर सकते हैं, आपको अनम्यूट का रिक्वेस्ट मैंने भेजा है। रंजित डेका सर যদি মোৰ আৱাজ আহি আছে আপুনি মোবাইলটোৰ স্ক্ৰীনখনৰ ওপৰত টাচ কৰি দিয়ক, দিলে তলত কেইটামান আখৰ লিখা যাব, তাৰ লেফট সাইডে একেবাৰে মূৰত যিটো আছে মিউট বুলি, মিউটত আপুনি ক্লিক কৰি দিয়ক, দিলে আপোনাৰ আনমিউট হৈ যাব। रंजित डेका सर। दोस्तों, अगर आपका सचमुच में कोई क्वेश्चन है, सचमुच में आपका कोई सवाल है तो ही हैंड राइज करें, अदरवाइज हैंड राइज ना करें प्लीज। आपसे ये अनुरोध है मेरा। दोस्तों, यहाँ पे और भी कोई दोस्त है जिनका कोई भी क्वेश्चन हो इस प्लान प्रेजेंटेशन को देखने के बाद, कोई भी सवाल उनके दिमाग में आया हो, प्लीज आप एक बार हैंड राइज कर सकते हैं, आपका क्वेश्चन इसी वेबिनार के अंदर क्लियर किया जाएगा। दोस्तों, उम्मीद करता हूं कि आप सब लोगों को हिंदी समझ में आता हो। अगर कोई ऐसा लीडर है उसे हिंदी प्रॉपर समझ नहीं आ रही तो आप भी अपना हैंड राइज करें और आप आसामीज लैंग्वेज में भी अपना क्वेश्चन पूछ सकते हैं। हमारे सामने यहाँ पे आसामीज लीडर है जो बहुत अच्छे से आपका आंसर आसामीज लैंग्वेज में ही दे सकते हैं। दोस्तों, एक चीज मुझे इस मीटिंग के अंदर दिख रहा है, बहुत सारे लोग इस मीटिंग में अटेंड हुए हैं और उनका ऑडियो कनेक्टेड नहीं है, और अगर ऑडियो कनेक्टेड नहीं है तो शायद वो मीटिंग को सुन भी पाए हो। ये बहुत अजीब सा क्वेश्चन है। तो जितने भी लीडर्स हैं, अगर आपकी डाउनलाइन इस मीटिंग के अंदर अटेंड होते हैं, अगर आपके गेस्ट इस मीटिंग में अटेंड होते हैं और अगर आप देखते हैं कि उनका ऑडियो कनेक्टेड नहीं है, तो प्लीज एक बार उनको कॉल करके ऑडियो कैसे कनेक्ट करते हैं वो चीज अच्छे से बता दीजिए और उनसे ऑडियो जरूर कनेक्ट कराइए। दोस्तों, ऑलरेडी हमारे मीटिंग का टाइम हो चुका है, कोई क्वेश्चन आप लोगों का नहीं है। अगर किसी का भी कोई जी दोस्तों, अभी मैं आपको बताना चाहूंगा, अगर फोर्सेस का इतना जबरदस्त प्लान है, इतना जबरदस्त प्लान लेके फोर्सेस मार्केट में आया है, तो आखिर फोर्सेस ने अभी तक किया क्या है मार्केट में, क्या उसका रिजल्ट भी वैसा रहा है? आइए, बहुत ज्यादा टाइम नहीं हमारे पास, सिर्फ 2 मिनट का समय है। 2 मिनट के अंदर मैं आपको कुछ दिखाना चाहूंगा। आप सब लोगों को मेरा स्क्रीन दिख रहा होगा। मैं आपको ले जाता हूं गूगल क्रोम पे और 1 मिनट, गूगल क्रोम के अंदर आपको डालना है busd.forces.io। जैसे आप इसको डालते हैं, ये वाला इंटरफेस आप सब लोगों के सामने खुल जाता है और इस इंटरफेस के अंदर आपको मैं कुछ आईडी दिखाता हूं। मैं बात करूंगा टीम ग्लोबल की और टीम ग्लोबल की ही कुछ आईडी दिखाऊंगा। 1297
$1,68,065 पिछले एक साल की अर्निंग। जी हाँ दोस्तों, मैं पिछले एक साल की अर्निंग की बात कर रहा हूँ। $1,68,065 आप सब लोगों के सामने है। डेट ऑफ ज्वाइनिंग 1/6/2021। आइए देखते हैं कैलकुलेटर में ये कितना अर्निंग होता है। $1,68,065 इंटू आज का प्राइस 84, 1,41,17,460 इंडियन रुपीज पिछले 14-15 महीने की अर्निंग है ये, सिर्फ एक साल के अंदर। और ऐसा नहीं एक आईडी, बहुत सारी आईडीज मैं यहाँ पे आपको खोल के दिखा सकता हूँ। थोड़ा सा समय का कमी है जिसकी वजह से सारी आईडीज मैं आपको खोल के नहीं दिखा पाऊंगा। एक और आईडीज मैं आपको दिखाता हूँ दोस्तों। $3,59,549, $3,59,549, $3,69,549, $3,69,549 इंटू 84, $3,10,42,116 पिछले 14-15 महीने की अर्निंग। दोस्तों एक दो नहीं, हजारों आईडीज आपको यहाँ पे फोर्सेस के अंदर ऐसी दिखेगी। क्योंकि समय की कमी है और बहुत सारी आईडी मैं आपको खोल के नहीं दिखा सकता। जिसने भी आपको इस मीटिंग का लिंक दिया है उनसे संपर्क करें, कांटेक्ट करें और उनसे पूछिए। 2 आईडी तो हमें क्या मीटिंग के अंदर हमने देख ली थी, और कौन सी आईडी है वो आपको क्या कहते दिखाएंगे। कैसे लोग टीम ग्लोबल के अंदर एक एक पर्सन कमा रहा है। मैं बात ही नहीं करता बाकी टीम की, मैं बात ही नहीं करता बाकी टीम क्या कर रही है। अगर टीम ग्लोबल के अंदर आपने बिल्कुल डेडिकेशन के साथ 3 महीने दे दिए, सिर्फ 3 महीने, 90 दिन की बात कर रहा हूं दोस्तों, आपकी लाइफ चेंज होने वाली है। इससे पहले आपने बहुत सारे प्रोडक्ट बेस्ड कंपनीज में काम किया होगा, आपको बताया गया होगा फर्स्ट ईयर लर्निंग आफ्टर दैट अर्निंग। बदल गया है, ये पूरा का पूरा मैसेज ही बदल दिया है फोर्सेज ने। फोर्सेज कहता है लर्निंग के साथ साथ अर्निंग। जिस दिन 1 जून 2021 को मैंने फोर्सेज ज्वाइन किया था, मेरी आईडी है 1643, आप लोग खुद चेक कर सकते हैं। और उसमें 1 जून का ही अर्निंग देखना, आप 1 जून का अर्निंग देखना, क्योंकि ब्लॉकचेन टेक्नोलॉजी है, 100% ट्रांसपेरेंसी है। आप किसी भी आईडी की डेट ऑफ ज्वाइनिंग बिना पासवर्ड के खोल के, किसी भी आईडी की डेट ऑफ ज्वाइनिंग और कौन सी डेट में उसने कितना रुपया कमाया, आप सारा कुछ चेक कर सकते हैं। आप देखना 1 जून की अर्निंग, 1 जून को मैंने 1 लाख रुपये के लगभग फोर्सेस से कमा दिया था। यानी 1 जून को ही ज्वाइन किया, उसी दिन का मेरा अर्निंग 1 लाख रुपये था। सोचो, फर्स्ट ईयर लर्निंग आफ्टर दैट अर्निंग कितनी पुरानी बात हो चुकी है। सोचिए, क्या मेरे को फोर्सेस के बारे में पता था 1 जून को? बिल्कुल नहीं था। क्या मैं जानता था इस सिस्टम को? बिल्कुल नहीं जानता था। बस समझ आया था कि यहाँ पे बहुत जबरदस्त अर्निंग है, इसलिए मैंने क्या ज्वाइन कर दिया था। 1 महीना मुझे सीखने में लगा था और उस 1 महीने की अर्निंग मेरी 2.5 लाख रुपये थी। आज मैं ही ऐसा नहीं, मेरी टीम के अंदर 100 से ज्यादा लीडर, आपका इंटायर नॉर्थ ईस्ट के अंदर, मैं सिर्फ नॉर्थ ईस्ट की बात कर रहा हूँ, बहुत सारे लीडर ऐसे हैं जो कि यहाँ से हजारों रुपये नहीं लाखों रुपये कमा चुके हैं। 8-10 महीने के अंदर लाखों रुपये कमा चुके हैं। दोस्तों, इस अपॉर्चुनिटी को जो आपके दरवाजे खटखटा रही है, स्वागत करना अपने दरवाजे खोल के। हल्के में मत लेना, अगर हल्के में लेगा तो आगे पछताने के अलावा कोई रास्ता नहीं बचेगा आपके पास। दोस्तों ज्वाइन करिए जबरदस्त अपॉर्चुनिटी को। जिसने भी आपको इस मीटिंग का लिंक दिया है अभी कांटेक्ट करिए
और उनसे कांटेक्ट करके आप तुरंत इस सिस्टम को क्या कहते ज्वाइन करिए। अगर समझ आया हो तो ज्वाइन करिए, अगर न समझ आया हो तो भी ज्वाइन करिए, क्योंकि जब तक समझ आएगा तब तक आप लाखों रुपए की इनकम ले चुके होंगे। इसी मैसेज के साथ आप सब लोगों से मैं विदा लेना चाहूंगा। दोस्तों, आप सब लोगों को शुभ रात्रि, गुड नाइट, जय हिंद, जय भोसले।